নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ পুৰবিজ লগৰ অন্য এটি ভিডিঅ'লৈ ওয়েলকাম কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আমি এতিয়া মানে এঠাইলৈ গৈ আছোঁ। আমি যাম এতিয়া মালিগাঁৱলৈ, মানে মালিগাঁৱত আমাৰ বাইদেউ আছে এজনী, তাত যাম আমি। এতিয়া মোৰ লগত আছে মোৰ ভণ্টি মণি মণি চাচোন এবাৰ, আৰু খুৰীমা আছে, আৰু সেইটো বাবু গৈ আছে। বাবু ক'ত? সেইটো বাবু গৈ আছে একেবাৰে, মানে সি মানে পাত্তাই নিদিয়ে কাকো, অকলে অকলে যায় আৰু মানে তেনেকুৱাই, আমাক মানে পাত্তাই নিদিয়ে আৰু আগে আগে গৈ আছে। আমি এতিয়া আমি গৈ আছোঁ একেলগে, আপোনালোকে চাই থাকিব। এইবাৰ আমি ওলাইছোঁ সোণাপুৰলৈ যাম। খুৰীমা, মণি, মই, আমি তিনিও যাম। মানে মই ইয়াতে থাকি গুৱাহাটীত যিখিনি মানে আলহী আছে গোটেইখিনি মানে ঘৰত গৈ আছোঁ এফালৰ পৰা। আৰু কিয় গৈ আছোঁ আপোনালোকক জনাম। আমি মানে সোণাপুৰত যাম, মই আমাৰ পেহীৰ ঘৰলৈ। পেহীহঁতক মানে বিয়াত মাতিব যাম। আৰু বিয়া হ'ল, কাৰ বিয়া? হয় হয়, মোৰেই বিয়া। আৰু বিয়াত মাতিবলৈ যাম, এতিয়া সোণাপুৰত যাম। बिन तेरे क्या यारा मेरा, साहिबा तू मैं मिर्जा तेरा, अक्सर तेरा जिक्र छिड़े तो मर जाना ये मिर्जा तेरा। बेहतर हाय तुझसे ही सब होता जाए, जिंदगानी में होना तेरा। এইখিনি মানে ঠাইখিনি ওখ, সেইটো কাৰণে গাড়ী নাযায়, সেইকাৰণে এইখিনি খোজকাঢ়ি আহি আছে। ইমান ভাল লাগিছে, ঠাইখিনি বহুত ধুনীয়া, এনজয় কৰি কৰি আহি আছোঁ পুৰা। নমনি বহুত মজা লাগিছে। এতিয়া পেহীহঁতৰ ঘৰ পামেই আৰু অকণমান আছে। লাইফত কৰাই নাই এনজয়। চাই থাকক, পেহীহঁতৰ ঘৰ যেতিয়া পাওঁ দেখাই দিম। ইমান ভাল লাগছে, মণি গাড়ী আহিছে, বাবু গাড়ী আহিছে। আমি ঘৰ পাই গলো পেহীহঁতৰ। এইটো ওপৰত এনেকৈ উঠি যাব লাগিব, অকণমান পাহাৰৰ ওপৰত আছে, দেখাই আছোঁ আপোনালোক। বহুত ভাল লাগে। আজিৰ পৰা 5 বছৰ আগতে আহিছিলোঁ মই, পাই গ'লো। ঘৰ পাই গ'লো আমি। এইটো হ'ল মাজুদাৰ ঘৰ, এইটো ডাঙৰদাৰ ঘৰ, এইটো সৰুদাৰ ঘৰ। আমি এতিয়া অকণমান ওলাই আহিছোঁ ফুৰিবলৈ বাহিৰৰ ফালে। ওচৰতে এইটো গণেশ মন্দিৰ আছে।
তাতো এবাৰ সেৱা কৰিলোঁ এটা। এতিয়া আমি ভাত খাম। বৌয়ে আমাৰ কাৰণে একদম টেষ্টি টেষ্টি খানা বনাইছে, দেখাই আছো। এই চব্জি বনাইছে, এইটো বিলাহী টক, ভাত, নেমু, জলকীয়া, নিমখ, পানীটো চাগে চিনি পাইছে আপোনালোকে। তাৰপিছত এইটো দাইল, এইটো মাছ পিচ দেখা পাইছে না? এইটো মাছ বনাইছে। কিবা কিবি বহুত, নাৰিকল দিছে, ফুলকবি, বিলাহী, মটৰ, এইটো চালাড বনাইছে আৰু চাগে কিবা আছে চাগে, আহি আছে দেখাম ৰ'ব। এতিয়া মেইন বস্তু হৈছে এইটো মাংস, এইটো পাঠাৰ মাংস, ছাগলীৰ মাংস। এই খুৰীমাৰ ধৈৰ্য নাই, খানা দেখা পাই একেবাৰে পুৰা মকমকি ধৰিছে। এতিয়া আমি খাম আৰু মই ক'লো অকণমান ৰখ, নাই ৰখাৰ চিষ্টেম নাই আৰু কৈছে মোৰো ৰখাৰ ইচ্ছা নাই আৰু বহুত লোভ লাগিছে। ঠিক আছে আৰম্ভ কৰোঁতে, ঠিক আছে আপোনালোকে থাকক, আমি খাওঁ এতিয়া। এইটো হ'ল আমাৰ পেহীহঁতৰ কুকুৰটো, কি তাৰ সোধাই নাই মই। এইবাৰ আকৌ চাহ আহিল, মানে আমি যাবৰ টাইম আছে। মোৰ লাষ্ট চাহ নাই ভাঙিবি দেই। এই খুৰীমাৰ ধৈৰ্যই নাই, মানে বস্তু আগত নপৰাতে মানে টানি লৈ যায়, ধৈৰ্য নাই। বাপৰে, এই বৌ দিছে চাহ, দাদা এয়া ঘৰত গৈ আছো আমি এতিয়া। ৰাতি হৈ গ'লে ইয়াত দাদাই থব আহিছে আমাক।